আকৌ আহিল চহা কৃষকৰ হেঁপাহৰ মাহ আঘোণ। সোণোৱালী পথাৰলৈ ঘূৰি আহিছে প্ৰাণ চাঞ্চল্য। সময় এতিয়া সোণগুটি পুতলাৰ। আঘোণৰ নিয়ৰসিক্ত সোণোৱালী পথাৰত প্ৰখৰ ৰ'দকো নেওচি সোণগুটি চপোৱাত এতিয়া সীমাহীন ব্যস্ত কৃষকসকল। আৰু এই ব্যস্ততাৰ মাজেৰে আমি আহিছোঁ আজি পৃথিৱীৰ দীৰ্ঘতম ৬০০ বছৰীয়া আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক পুৰুষ চাওলুং চুকাফাৰ প্ৰথম ভেটি টিপামলৈ। নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক পুনৰ এটি মোৰ সৰু নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ এটি শিক্ষামূলক ভ্ৰমণলৈ। আমাৰ লগত আহিছে ক্লাছ 9 আৰু 10ৰ এটি 26জনীয়া দল, লগতে আহিছে শিক্ষকবৃন্দসকল। আৰু আমি আহিছোঁ টিপাম। বুৰঞ্জীৰ অমূল্য সম্পদেৰে ভৰপূৰ, লগতে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এই টিপাম। ৰহনৰ ৰহটোই টিপামৰ ভাদৈ, হলগুৰি আঘোণী বাই, তিনিও বাই ভনী কান্দে ডিঙিত ধৰি, সম্বন্ধত একোৱেই নাই। 1215 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই চীন দেশৰ ইউনান প্ৰদেশৰ পৰা যাত্ৰা আৰম্ভ কৰে। যাত্ৰা আৰম্ভ কৰি পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে। অসমত প্ৰৱেশ কৰি প্ৰথম এই জেগাতে বিভিন্ন জাতি জনজাতিৰ মিলনভূমি এই টিপাম। টিপামৰ প্ৰাকৃতিক সৌন্দৰ্যও প্ৰভাৱ পেলায়। পশ্চিমে বহি দিহিং নদী, দক্ষিণ পশ্চিমে অৰুণাচল আৰু নাগালেণ্ডৰ নীলিম পৰ্বতৰ শাৰী আৰু উত্তৰ পশ্চিমে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিস্তৃত সমভূমি খণ্ড। সুদূৰ চীন দেশৰ মৌ মাওলুং বৰ্তমান ইউনান প্ৰদেশৰ পৰা এখন ৰাজ্য প্ৰতিষ্ঠাৰ সপোন বুকুত বান্ধি ৯,০০০ সতীৰ্থ, ৩০০ ৰণুৱা ঘোঁৰা, এহাল হাতী, ৩,০০০ মটং আৰু অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ দক্ষিণ পূব এছিয়াৰ বিভিন্ন ঠাইত ১২ বছৰ কাল অতিবাহিত কৰি খামচাং পাৰ হৈ পাংচৌ গিৰিপথেদি আহি পাটকাই পায়হি চাওলুং চুকাফা। ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰ তাৰিখে টিপামত উপস্থিত হয় তেওঁ। টিপাম দেওহালী পাহাৰৰ উচ্চতম টিলা চকমকৰ ওপৰৰ পৰা দূৰলৈ নিৰীক্ষণ কৰি সৌমাৰখণ্ডৰ বিস্তৃত সমভূমিখণ্ড দেখিবলৈ পায়। এই সমভূমিখণ্ডকে তেওঁৰ সপোনৰ ৰাজ্যখণ্ড বুলি ঠাৱৰ কৰে। আঘোণমহীয়া পকা শালি ধানৰ সোণোৱালী ৰঙে তেখেতক অভিভূত কৰি পেলায় আৰু মুখৰ পৰা স্বতঃফুতভাৱেই ব্যক্ত হয় মুং দুং চুন খাম, অৰ্থাৎ সোণালী বাগিচাৰ দেশ। আকৌ ঠাইডোখৰে নাম পায় আকৌ টিপাম। টাই আহোম ভাষাত টি মানে ঠাই বা অঞ্চল আৰু পাম মানে হাবি জংঘল কাটি পৰিষ্কাৰ কৰি কৃষিকাৰ্য কৰা। বুৰঞ্জীয়ে পৰশা এই টিপাম দেওহালী পৰ্বততেই বৰ অসম গ্ৰহোতা চাওলুং চুকাফাই আঘোণ মাহত ইষ্টদেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুং দুন চুন খাম আসামৰ প্ৰথম ৰাজধানীৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল। সঁচা কথা ক'বলৈ গ'লে এটি সৰু ভিডিঅ'ত টিপামৰ বিষয়ে কৈ কেতিয়াও শেষ কৰিব নোৱাৰি, তথাপিও এক চমু আভাস আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ধন্যবাদ।